সোঁৱৰণি অসম, সোঁৱৰণি অসম। सुन ना कि तुझे कुछ बोलना था यार। कौन की कथा किसी को देखा है क्या? अरे ताइक चाबলৈতো সদায় এনেকৈ বহি থাকো मतलब মানে বহুতবাৰ তাইৰ লগত কথা পতাৰ চেষ্টা কৰিছোঁ কিন্তু আজিলৈকে সাহস নহ'ল। তই কাৰ কথা কৈ আছ নো? अरे यार वो दोनों का কোন? তাই চোন প্ৰিয়া আৰু তাইৰ লগৰজনী। কি কোৱা তই চিনি পাও নেকি? বল লগ কৰাই দিওঁ। बात करेगा আৰে বল বল, আৰে ইমান সময় পোৱা নাই কিয়? বল বল। আহিল আৰু এইকেইটা সদায় যে কেনেকৈ কেৰা কেৰিকৈ চাই থাকিব নহয়। সেইকেইটা আহি আছে এইফালে। ঐ দুজন দিব্যা আৰু দিব্যাৰ লগৰ। ভালে তোমাৰ? আছো ভালে। এই মোৰ ফ্ৰেণ্ড ৰেহান আৰু বিকাশ। হাই মোৰ ফ্ৰেণ্ডজনী চিনাকি কৰাই নিদিয়া। কিয় নিদিম? এয়া মোৰ ফ্ৰেণ্ড মধু। হাই নমস্কাৰ। চিনাকি হ'লোৱে যেতিয়া লগ পাই থাকিম দিয়া। তোমাৰ নম্বৰটো পাম জানো? চৰি বাট আমি এতিয়া চিনাকি হ'লোহে, পিছলৈ কেতিয়াবা? তই প্ৰথম চিনাকি হৈয়ে নাম্বাৰ খুজিলি হা? বা আমাৰ মাগুৰ আছ দেই। এতিয়া যাওঁগে নেকি, মোৰ অলপ কাম আছিলে। দিব্যা যাওঁ দে আমি। ঠিক আছে দিয়া, বাই বাই। লগ পাম দিয়া। বাই বাই। কোৱা কিবা কথা আছিলে বোলে? কথা কথা আচলতে মই তোমাক কিদৰে ক'ম কথাটো ভাবিয়ে পোৱা নাই। আচ্ছা তো তোমাৰ ক'ব মন নাই যদি মই যাওঁগে। আচ্ছা ৰ'বা কৈ আছোঁ। মোৰ মানে তোমাক বহুত ভাল লাগে জানা, আৰু এইটো কথা মই আগতে ক'ব খুজিছোঁ কিন্তু চিনাকি অভাৱৰ কাৰণে মই তোমাক এই কথাটো কোৱা নাই। তুমিও যদি মোক ভাল পোৱা তেনেহ'লে মই তোমাৰ কাৰণে এটা সৰু উপহাৰ আনিছোঁ। এখন লোৱা আৰু কালি ইয়াতে তোমাক লগ পাম। মই একো ফ'ৰ্চ নকৰোঁ, তুমি ভাবি চিন্তি কথাৰ উত্তৰ দিবা।
মধুক আজি মই মনৰ কথা সকলো খুলি কৈ দিলোঁ। তোৰ কিয় গা আছে? বিশেষ একো কোৱা নাই। তাইও যদি মোক ভাল পায়, মই মোৰ মৰমৰ ৰুমালখন তাইৰ হাতত দি থৈ আহিছোঁ। তাই সেই জেগাটোলৈ কালি আহিব। তাই আহিব জানো? নিশ্চয় আহিব ভাই। মোৰ তাইৰ প্ৰতি পূৰা বিশ্বাস আছে যে তাইও মোক ভাল পায়। अच्छा तो यह बात है, मैं हमेशा तेरे साथ दूंगा। थैंक यू भाई, तुमसे यही उम्मीद था। हेलो, हाँ ठीक है। अच्छा चल मैं चलता हूँ फिर। बहुत जुआ कुछ काम है यार, कुछ काम आया है। ठीक है, बाद में जुआ चल बाय। ठीक है फिर मिलते हैं, बाय। ভাই পাৰ্টি দিব লাগিব। बिना पार्टी देके इसको जाने देगा क्या? আৰে কিয় যাবলৈ দিম, আজিতো পাৰ্টি লাগিবই ভাই। আজি পাৰ্টি লাগিব। দিয়া দিয়া দিয়া। ঐ কি হ'ল তোৰ, ইমান চিন্তা কৰি আছ যে? তাই নাহিল ভাই, তাই নাহিল। মই প্ৰেমত হাৰ মানি গ'লো। अरे तू टेंशन मत ले, ये लड़कियां होती है ऐसे, আরে ভাই, समझा? पहले तो बहुत अच्छा दिखाती है, बाद में अपना ओरिजिनल रूप दिखाती है। আৰু আজিকালি ছোৱালীক বিশ্বাস কৰিব নোৱাৰি। टेंशन मत ले, कुछ नहीं होगा, দুখ কৰি নাথাকিবি তই, গম পাইছ না? समझा? হাই বিয়া। কি খবৰ? মোৰ খবৰটো ভালে, কিন্তু মই অ' প্লিজ, তাইৰ কথা সোধা নাই, তোমাৰ কথাহে সুধিছোঁ মই। পুলক ৰচোন, মধুৰ কি হৈছে? সিদিনাখন যে তোমাক লগ কৰি ঘৰত যাই থাকোঁতে কি কোৱা? পুলিচক খবৰ দিছেনে? সেই খবৰে পোৱা নাই। देख रिया, तू ऐसा मैं मत कर। ऐसे पुलिस उसे ढूंढ नहीं पा रहा, हम लोग क्या ढूंढेगा? और ऐसे भी वो तुझे प्यार नहीं करती। তাই মোক ভাল নাপালে কি হ'ল? মইতো পাইছিলোঁ ন? তহঁতে চান্স দিয় বা নিদিয়, মই কিন্তু তাইক বিচাৰি দিম। এতিয়া কোনে কোনে মোৰ চান্স দিব? वाह क्या प्यार है, सुना है वो तुझे ढूंढने निकला है। সিজনী তোক বিচাৰিব ওলাইছে, তই কৰবাত তই লুকাই থাক। যিদিনাখন তই তাৰ হাত লাগিবি, তই আৰু বাচি নাথাক। वाह इतना यकीन, और जिस दिन वो मुझे मिल गया ना, तो काट काट के कुत्ते को खिला दूंगा। और सुन, छुपना तो उसे पड़ेगा।
বিচাৰি আহিছে। বহুত দৌৰালি ভাই, আৰু মাত্ৰ সীমা নাই। আমাৰ কোনো সীমা নাই। সত্যত ওলাইছোঁ যেতিয়া বিচাৰিমেই। দাদা মই তাক ঢাকা দি পলাই আহি তাক একো কোৱা নাই মই। तू कुछ नहीं कहने से क्या हुआ, वो तो तुझे पहचान गया ना। দাদা মোক এনেকুৱা জেগা পঠাই দিয়ক য'ত মোক কোনো বিচাৰি নাপায়। सही कहा तूने, मैं तुझे ऐसी जगह भेजूंगा कि कोई तुझे ढूंढ नहीं पाएगा। ঐ তো अकेला क्या कर रहा है यहाँ पे? এই পুলকক ৰখি আছিলোঁ ৰ, সি এতিয়ালৈকে আহিয়ে পোৱা নাই। তো ফোন কৰ। হেল্ল'। অঁ হেল্ল' পুলক, ক'ত আছ তই? নাই ভাই মই যাব নোৱাৰোঁ আৰু। কি তোৰ নাহিলে কেনেকৈ হ'ব? নাই ভাই যাব নোৱাৰিম, যোৱাকালি দেখিছেই নহয় কিমান কি হৈছে। হেল্ল' হেল্ল' চৰি ভাই যাব নোৱাৰোঁ মই, প্লিজ বেয়া নাপাবা। হেল্ল' কিয় বোলা সি বোলে নাহে, এইবিলাক পাল্লাত পৰিব নোখোজে আৰু। ठीक ही तो बोल रहा है वो जो बोला ठीक बोला। मेरा मानना है कि तू भी झंझट से दूर है। তই তেনেকুৱা ক'লি, ব'ল না দুইজনে বিচাৰি যাওঁ তাইক আজি। नहीं भाई, तुझे पता है मैं सब झगड़ा में पड़ना नहीं चाहता और मुझे झगड़ा अच्छा भी नहीं लगता है, इसलिए मैं नहीं जाने वाला।
विकास सुन तो ले। ओए क्यों कर रहा है यार? विकास अरे নহয় रे এখন এখনে রুমাল যিখন মই তাইক দিছিলো কি হল তাই এতে কৰবাত আছে বসি বিচাৰো विकास तय मैं तय এইবিলাক কিয় কৰিলি क्योंकि पता तुझे छोटा से लेके बड़ा तक हमेशा हमेशा मुझे जो चीज पसंद आता है उसे तू ले लेता है, छीन लेता है मुझसे। लेकिन इस बार ऐसा नहीं होगा। इस बार जैसा मैं चाहूंगा वैसा होगा, और इस बार विकास सेक्रीफाइस नहीं करेगा, तुझे करना पड़ेगा। কিন্তু তইতো মোৰ পৰা কিবা লাগিলে খুজি ল'ব পাৰিলি তই মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলি বিশ্বাসঘাতকতা তই কৰিছ মোৰ লগত, মই নহয়। তোৰ মোৰ দুশ্মনীৰ মাজত তাই বেছি এজনী কিয় আনিছ তাইকতো তই এনেকুৱা কিয় কৰিব লাগে हम उसका बीच में नहीं आया है, वो हम दोनों के बीच में आया है। जब से वो आया है तब से क्या हो रहा है, हम लोग दोनों में कोई मिलजुल है ही नहीं। और ये सारा का सारा प्लानिंग जो है ना मेरा है, ठीक है। और उसे तो मरना पड़ेगा सीधे सीधे। তো তাইক মাৰাৰ আগতে तय মোক मारिब লাগিব। কি চাই আছা মাৰ इतना प्यार उस लड़की से, और तुझे मारना होता ना तो मैं कब का मार सकता था, लेकिन यही तो नहीं कर सकता मैं। और दूसरा बात ये कि उस लड़की को तो मरना ही होगा, क्योंकि जो मेरा नहीं वो साला किसी और का नहीं हो सकता। পুলিশ তাইক এনেকুৱা নকৰিবি বিকাশ কি হ'ল এইবিলাক হয় মই জানি বুজি কৰা নাই मैंने कहा था ना, या तो मैं जा, वो ऊपर वेट कर रही है। কি হৈ গ'ল হাই গাইজ তো ভিডিওটো চাই কেনে পালে তলত কমেণ্ট কৰি জনাব আৰু ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰক। এইবাৰৰ ভিডিঅ'ৰ আমাৰ ডিৰেকশ্যন কৰিছে আৰু এডিট কৰিছে মিলন মাৰাক
আৰু এবাৰ ভিলেন হ'ল আমাৰ বিকাশ ঠাকুৰী। ভালকৈ অসমীয়া ক'ব নোৱাৰোঁ যদিও তথাপি ভিডিঅ'টোত ভালকৈ অভিনয় কৰিছে। সেইকাৰণে আমি ভিডিঅ'টোত অলপমান হিন্দীও ৰাখিছোঁ যাতে সকলোৱে বুজি পাওক আৰু কিবা এটা নতুন কৰাৰ চেষ্টা কৰিছোঁ। ইয়াৰ পাৰ্টটো আমি অতি সোনকালে আপোনালোকৰ মাজলৈ উলিয়াই দিম। যদি ভিডিঅ'টো চাই ভাল লাগিল তো এটা সৰুকৈ লাইক কৰি আমাক উৎসাহ দিব যাতে আমি আকৌ আপোনালোকৰ বাবে এনেকুৱা ভিডিঅ' বনাব পাৰিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শ্বেয়াৰ কৰিব আৰু ইমান অসমীয়া ভাল নহয় মোৰ মানে আৰু জানে আৰু अबे जल्दी बोल पंगल के लिए निकल रहा है। सो गाइस शेयर करिए, लाइक कीजिएगा, कमेंट्स दीजिएगा इसमें और सब्सक्राइब कीजिएगा। अपने भाई का चैनल है, ठीक है। सो नेक्स्ट टाइम আকৌ লগ পাম পাৰ্ট 2 লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈকে জিদ 2